নমস্কাৰ, মই পাঞ্চল আকৌ এবাৰ আহিলোঁ ছ'চিয়েল মিডিয়াৰ ভাইৰেল খবৰলৈ। চাওক, বিজেপি যোনটো CGPৰ প্ৰটেষ্টত এগ্ৰিমেণ্ট এটা কৰা হৈছিল, সেই এগ্ৰিমেণ্টত চিধা কোৱা হৈছিল যিবোৰ নীটত এক্সামত ছুইচাইড কৰিছে ষ্টুডেণ্টবোৰক তেখেতক 1 কোটি টকা কৰি দিয়া হ'ব। তাৰপিছত আৰু যিমান কেইজনৰ ষ্টুডেণ্ট প্ৰটেষ্ট কৰিছে, এই প্ৰটেষ্ট কৰা ষ্টুডেণ্টবোৰৰ যদি FIR-বোৰ শেষ কৰি দিয়া হ'ব, মানে উইড্ৰ কৰি লোৱা হ'ব। কিন্তু এতিয়া দেখা গৈ আছে এটা FIR উইড্ৰ কৰা নাই। ইভেন কি বিজেপিৰ চাটুকৰতা যিবোৰ আছে, সেই বিজেপিৰ সমৰ্থক কৰা মানুহবোৰ একদিনতো মানুহ আছিল, এতিয়া আকৌ এবাৰ দেখা গৈ আছে মহিলা মানুহক লৈ এই CGPক লৈ বেয়া ভাষা কোৱা গৈ আছে। চাওক, আমাৰ এই ভাৰতবৰ্ষখন ডেমক্ৰেচি দেশ, কিন্তু 2014 পৰা এতিয়া পৰ্যন্ত কোনো এজন মানুহে এই আমাৰ এই গভৰ্ণমেণ্টৰ এগেইনষ্টত ক'ব পৰা নাছিল, কিন্তু ক'বলৈ সাহসে কৰা নাছিল। এতিয়া যদি কোৱা হৈছে বা সাহস কৰিছে, সাহস কৰাৰ পাছত এই প্ৰটেষ্টটোত আমাৰ যিমানকেইটা ষ্টেট আছে সকলো দেশৰ পৰাই সমৰ্থন কৰা দেখা গৈছে। মন্তৰত যাই প্ৰটেষ্টত অংশগ্ৰহণ কৰা হৈছিল। কৰাৰ পাছত এতিয়া ধৰ্মেন্দ্ৰ প্ৰধানৰ যেতিয়া ৰেজিগনেশ্যন লৈছে, ৰেজিগনেশ্যন লোৱাৰ পিছতো দেখা গৈ আছে এৰেষ্ট কৰি আছে ষ্টুডেণ্টবোৰক। এৰেষ্টটো কৰি আছে। এতিয়া চাওক, ৱেষ্ট বেংগলতো এনেধৰণৰ মন্তব্যবোৰ কোৱা দেখা গৈ আছে যে আমি এই ভাৰতবৰ্ষৰ হিন্দু মানুহ, আমাৰ হিন্দু মানুহ যিমান কেইজনে আছে আমাৰ হিন্দু মানুহক যদি কোনো আঙুল উঠাই দিওঁ, তেওঁৰ আঙুলি বোলে চিধা নাথাকে, একদম ভাঙি চুৰমাৰ কৰি দিব বুলি দেখা পোৱা গৈছে। মই ভিডিঅ'টো দেখাই দি আছোঁ, আপুনি চাওক। এনেধৰণৰ মন্তব্য কৰি আমেরিকার এসি ঘরে বসে বসে ডিপ স্টেটের উস্কানিতে টাকা পেয়ে ওরা ভাবছে অনেক কিছু করা যাবে। এটা ভারতবর্ষ, এটা নেপালও না, এটা শ্রীলঙ্কাও না, এটা বাংলাদেশ না, বিশ্বের সব থেকে গণতান্ত্রিক বড় দেশ। এখানে কোনো সরকারকে ফেলতে গেলে ভোটের মাধ্যমে ফেলতে হবে, উস্কানির মাধ্যমে কাউকে হারানো যায় না। ওতে কেন নামতে হলো আপনারা দেখতে পাচ্ছেন না? চারিদিকে যেইভাবে বিজেপির আসলার উৎপাত হয়েছে, আসলাগুলোকে এরকম পায়ে এরকম পিষে দিতে হয়। ওদের সাহস কি করে হয় আন্দোলনের নামে আমাদের ধর্মকে টার্গেট করা? ওদের সাহস কি করে হয় আমাদের রামকে নিয়ে কথা বলার? ওরা কার দিকে আঙুল তুলেছে ওরা জানে? এটা কি সেই কংগ্রেসের আমল রয়েছে যে আমাদের হিন্দুদেরকে টার্গেট করবে? অত সহজ না। এটা 2026, এটা ডবল ইঞ্জিনের সরকার। এখানে হিন্দুদের দিকে আঙুল তুললে 10টা আঙুল ওদের দিকে চলে যাবে। মই আপোনালোকক এইটো কথাও ক'ব বিচাৰিছোঁ, CGPৰ যোনটো প্ৰটেষ্ট আছিল এডুকেশ্যন মিনিষ্টাৰ ৰেজিগনেশ্যন লোৱাৰ কাৰণে, কিন্তু তেখেতে কিন্তু ভালৰ কাৰণে লৈছে। আমাৰ সকলোৰে ল'ৰা ছোৱালী যাতে পৰৱৰ্তী এক্সাম যে দিব, ফেইল যাতে নহয় বা লিক যাতে নহয়, সেয়াৰ কাৰণে সেই প্ৰটেষ্টটো কৰা হৈছিল। আপোনালোকে জানি শুনি কিহৰ কাৰণে এই গভৰ্ণমেণ্টৰ চাটুকৰতা কৰে কওকচোন? আপোনালোকে চাটুকৰতা কৰিব লাগে যোনটো লৈ ভাল হ'ব এইটো লৈ কৰক, যোনটো বেয়া এইটো লৈ কৰিতো লাভ নাই নহয়। ভৱিষ্যতৰ চিন্তা কৰিব লাগে। আপোনাৰ ল'ৰা ছোৱালী যিমান সৰু সুৰা 21জন মানুহ ছুইচাইড কৰা দেখা গৈছে, এতিয়া পৰ্যন্ত এই পইচাটো দিয়া হোৱা নাই। আৰু CGPৰ ফাউণ্ডাৰ অভিজিত দীপকে আকৌ এবাৰ CGPৰ প্ৰটেষ্ট আৰম্ভ কৰিব বুলি দেখা পোৱা গৈছে, এইটো মিডিয়াৰ সন্মুখত কোৱা হৈছে। চাওক, মই ভিডিঅ'টো ক্লিপটো চাই ল'ব। আৰু এটা খবৰ আহি পৰিছে যে এতিয়া চাগে ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছত অমিত শ্বাহ যিবোৰ ষ্টুডেণ্টক CGPৰ প্ৰটেষ্টত 20 তাৰিখে যোনটো হৈছিল, তাতে যে বুলেট গান প্ৰুফ ইউজ কৰিছে, তাক কোনে অথৰাইজ দিছে? আমাৰ গৃহমন্ত্ৰীক কোনে অথৰাইজ দিছে? AK-47 ইউজ কৰা হৈছে, তাৰপিছত বুলেট গান ইউজ কৰা হৈছে, তেওঁ পারমিশন কোনে দিছে? রাহুল গান্ধীয়ে যেতিয়া সংসদত এই কথাটো উঠুৱাইছে। কিন্তু सर, अगर आप चाहते हैं कि इस देश में सिर्फ बीजेपी बोले तो मैं चुप होकर यहाँ बैठ जाता हूँ, मैं बैठ जाता हूँ, कोई प्रॉब्लम नहीं। माननीय नेता प्रतिपक्ष, इस विषय पर मैं बोलता हूँ सर, रिजू जी खड़े हो जाते हैं, मैं बोलता हूँ वो खड़े हो जाते हैं, इंटरप्ट करते हैं। आप उनको, मैंने यील्ड भी नहीं किया, आप उनको जगह दे रहे हैं। नो, संसदीय कार्य मंत्री आप ये फिर से आ गए। উঠোৱাৰ পাছত কিন্তু জবাবদিহি হোৱা নাই, জবাবৰ দিয়া নাই। কিন্তু তাৰ সংসদৰ বাহিৰত সোমোৱাৰ আগতেই গৃহমন্ত্ৰী অমিত শ্বাহ তাৰ পৰা পলায়ন কৰা দেখা গৈছে। পলায়ন মানে কি, তাতে যোৱাই নাই, এনেকুৱা ধৰণৰ দেখা পোৱা গৈছে। সেইবাবে সকলো মানুহ খেতিয়ক আৰু বহুত ধৰণৰ মানুহবোৰ এতিয়া যন্ত্ৰ মন্ত্ৰলৈ ওলাই যোৱা দেখা গৈ আছে। খেতিয়কবোৰ, কৃষিসকল যিমানকেইটা আছে সকলোবোৰ ওলাই যোৱা দেখা গৈছে। এতিয়া চাই ল'ব ভিডিঅ'টো, তেখেতে ওলাই যোৱা সময়তে কি মন্তব্য কৰিছিল, অলপ ভিডিঅ'টো। अमित शाह, ये समझ ले, अब तुझे जाना है, दोबारा अपना समय काटना है। जैसे पहले
इस्तीफा देना पड़ेगा, हम लेके रहेंगे इस्तीफा। और आज ये देख ले, ये हजारों छात्र आए हैं, यूथ कांग्रेस ने ये पहल किया कि अमित शाह का भी हमें इस्तीफा चाहिए और लेके रहेंगे मैं ये इस्तीफा। और अमित शाह जी का क्या कसूर किसका नहीं है, गृह मंत्री किसका है, लाठी और डंडे किसके कहने पे चले थे देश में? तो अमित शाह तो देंगे ऑर्डर। ये बच्चे थे, कोई आतंकवादी दे गया? ये लोग आतंकवादी नहीं थे, ये देश के भविष्य थे, रीढ़ थी देश की। इन्होंने इतनी लाठियां डंडे मारे, आंसू गैस के गोले फेंके, क्यों फेंके? ये कोई आतंकवादी है क्या? आतंकवादी। জয় আই অসমীক হিন্দী আজিৰ নিউজ।